Welcome my YouTube channel Avinash Gohai Vlogs. আজি দিৱালীৰ কাৰণে আজি আমি বটলেদি চাকি বনাম আৰু গতিকে ভিডিঅ'টো চাই থাকিব আৰু চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅ'টো ভাল লাগে তেনহলে লাইক কমেন্ট শেয়াৰ কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বলক ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া বনাবৰ কাৰণে দুটা বটল লৈছো আৰু কেচিখন লৈছো হেৰিয়ৰ বটলবিলাক বেছি ভাল মিঠাতেলৰ এটা চেপ দিয়া থাকে সেই হিচাপে মতে কাটি গ'লে হৈ গ'ল তেতিয়া বেছি ধুনীয়া হয় চাকিটো আৰু এইটোৰো ভালেই হয় বটলৰ যোনটো খাপৰ সেইটো কাটি পিনে ফুটা কৰি এইটো কৰি লৈছোঁ তাৰ ওপৰত পানী দি দিছোঁ সেইটোৰ ওপৰত তাত আপোনালোকে কালাৰো দি দিব পাৰে আপোনালোকৰ লগত কথা এই বটলৰ খাপৰটো বহি থাকিব তেতিয়া ইয়াৰ ওপৰত দিলে পানীখিনিত কালাৰো দিব পাৰে এতিয়া আমি এইটো জ্বলাম